নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইয়াৰ আগতে মই এটা ভিডিঅ' আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব। 1 নম্বৰ পাৰ্টটো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আপোনাৰ লিংকটো দি ৰাখিম, তো 1 নম্বৰ পাৰ্টটো আপোনালোকে চাই ল'ব। আৰু ছেকেণ্ডটো ভিডিঅ'ত মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মাটিটো কেনেধৰণে ৰেডি কৰিব লাগে আৰু মাটিখিনি কেনেধৰণে প্ৰস্তুত কৰি ল'ব, আপোনাক গুটি লগোৱাৰ আগত কি সাৰ মাৰিব লাগে সকলোখিনি কৈছিলোঁ। যদি আপোনালোকে চোৱা নাই চাই ল'ব, লিংকটো দি ৰাখিম তলতে। আপোনালোকক এইটো ভিডিঅ'টোত আপোনালোকক জনাম যে গুটিটো আপোনালোকে ডিষ্টেঞ্চ কিমান ৰাখিব লাগে বা আপোনালোকে কিমান ধৰণৰ ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই গুটিটো লগাব লাগিব। আৰু কাৰণ যিহেতু এইটো মই প্ৰথমতে কৈছোঁ যে এইটো মানে খিচি দিয়া খেতি নহয়, এইটো বস্তু মানে হাতেদি নিজে লগাব লাগে। হাতেদি লগাব পাৰে, মেচিন আছে মেচিনেদিও লগাব পাৰে, কিন্তু হাতেদি লগালে যিহেতু ভাল হয় আৰু এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব পাৰি হাতেদি হ'লেও। আৰু মই যিহেতু লগালোঁ আৰু মোৰ গুটি এতিয়া বৰ্তমান গজি উঠিছে, আৰু মই সেইকাৰণে গজি উঠোৱা গুটিখিনিকে আপোনালোকক দেখাব বিচাৰিছোঁ যে কেনেধৰণে গজি উঠিছে আৰু ধৰি লওক কিমানটা ডিষ্টেঞ্চত আছে। কাৰণ ধৰি লওক এটা ডিষ্টেঞ্চ আছে, সেই ডিষ্টেঞ্চ মতেহে গুটিটো লগালে মানে মই যোনটো মানে তাৰ যোনটো হেৰিটো হয় মাকৈটো মানে অলপ মজবুত হ'ব আৰু ভাল হ'ব। যদি মানে বেছি যদি ঘন হৈ যায়, বেছি যদি লাগালাগি হৈ থাকে গছবিলাকত, তেতিয়া মানে কি হয় মাকৈটো যোনটো হেৰিটো হয় গ্ৰ'থটো হয় সেইটো সৰু হোৱাত মানে গ্ৰ'থটো মানে এতিয়া ভাল নহয়। সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকৰ বস্তুখিনি দেখাই দিওঁ কেনেকৈ কৰিছোঁ। তো এইখিনি চাই আছে মোৰ পিছফালে যিখিনি মাটি হয়, এইখিনি মাটি মই আজিৰ পৰা প্ৰায় এসপ্তাহমানৰ আগত এইখিনি মাটি মই লগাইছিলোঁ। এসপ্তাহমান হৈছে এতিয়া বৰ্তমান এইখিনি বয়স। এসপ্তাহমানৰ আগত এইখিনি মাটি লগাইছোঁ আৰু এতিয়া যিহেতু গজি ওলাইছে, চবতে অলপ চলপকৈ গজি ওলাই আছে। এতিয়া গজি ওলোৱা গুটিখিনি আপোনালোকে এবাৰমান চাই লওক। এতিয়া আপোনালোকে চাব পাৰে এইটো গুটি ইমানত আছে আৰু এটা গুটি আছে সিমানত। আপুনি এই গুটিটো প্ৰায় 1 ফুটতকৈ অকণমান বেছি ডিষ্টেঞ্চতহে ৰাখিছোঁ মই। 1 ফুটতকৈ অকণমান বেছি ডিষ্টেঞ্চত ৰাখিছোঁ, চাই ল'ব পাৰে। এটা গুটি তাত আছে আৰু এটা গুটি ইয়াত আছে। আৰু যিহেতু এইটোৰ পৰা আৰু এইটো এই লাইনটো আপোনালোকে মেইনটেইন কৰিব লাগিব 15ৰ পৰা 14 ইঞ্চি। 15ৰ পৰা যেতিয়া 14 ইঞ্চিমান আপোনালোকে এই লাইনটো মেইনটেইন কৰিব, তেতিয়া আপোনালোকে এই গেপটো যেতিয়া বহল হ'ব, যেতিয়া ইমান বহল হ'ব মানে এইটো বস্তু বহল কৰি ৰাখিব। আৰু এই গুটিটোৰ পৰা এটা আগৰ গুটিটোলৈ প্ৰায় 10ৰ পৰা 12 ইঞ্চি আপোনালোকে এটা গেপ মেইনটেইন কৰি ৰাখিব। আপোনালোকে চাব পাৰে যিহেতু মোৰ এইটো গুটি ইয়াত আছে আৰু এজোপা আছে মোৰ ইয়াত। এইখিনি মেক্সিমাম মোৰ 12 ইঞ্চি আৰামত হৈ যাব, বেছি হ'লেও কম নহয়, 12 ইঞ্চি হৈ যাব। এইখিনি ইমানমান ডিষ্টেঞ্চত আপোনালোকে গুটিটো ইমানমান আঁতৰত গুটিটো এনেকৈ ধৰণে লগাই যাব লাগে। চাই লওক মই কেনেধৰণে গুটি লগাইছোঁ আৰু কিমান আঁতৰত গুটি গজিছে চাওক এনেধৰণে। আৰু যিহেতু মই কৈছোঁ এইটোৰ পৰা এইটো মানে তেনেকৈ ধৰণে এটা লাইন কাটিব লাগে। এইটো মই প্ৰথম এইখিনিত আপোনালোকক দেখাই দিওঁ। এইখিনি মাটিত দেখালে আপোনালোকে ভালকৈ বুজি পাব চাগে। এতিয়া মই এইখিনি মাটিত আপোনালোকক দেখাই দিছোঁ চাওক। এটা লাইন আছে মোৰ এইখিনিত আৰু এটা লাইন আছে মোৰ এইখিনিত, আৰু এই দুটা লাইনত মেক্সিমাম মই ৰাখিছোঁ 15 ইঞ্চি। 15 ইঞ্চি এই দুটা গেপ মই 15 ইঞ্চি ৰাখিছোঁ। আৰু গুটি ডিষ্টেঞ্চ প্ৰায় মই 10ৰ পৰা 12 ইঞ্চি গুটি ডিষ্টেঞ্চ ৰাখিছোঁ। আৰু এনেধৰণে চাওক খুলিটো এনেকৈ ধৰণে খান্দি ল'ব লাগে। আৰু এইটো খান্দিবৰ কাৰণে যিহেতু আমাৰ জুৱলি এখন মানে আমি বনাই লৈছোঁ, এনেকুৱা এখন বনাই লৈ পেলাই এনেধৰণে টানি পেলাই মই তাতে লগাইছোঁ। এনেধৰণে লগাইছোঁ, কেনেকৈ লগাইছোঁ আপোনালোকে সেইটো আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ, চাই ল'ব পাৰে সঁজুলিটো কি হয়। এনেকৈ লগাই পেলাই এনেকৈ টানি দিওঁ। টানি পেলাই যেতিয়া এইটো মানে খলিটো যেতিয়া খানা যায়, খলিটো খানাৰ পিছত তাত মানে 10 ইঞ্চি আঁতৰতে বা 1 ফুটৰ আঁতৰতে গুটি এনেকৈ ধৰণে লগাই যাব লাগে। বাছ এনেকুৱা ধৰণে হয়। আৰু যিহেতু গুটি এতিয়া বৰ্তমান মোৰ অলপ চলপ জেগাই মোৰ গুটি গজি আহিছে। এইখিনি সময়ত লগোৱা মোৰ আজিৰ পৰা মোৰ 5 দিন হৈছে। এইটো 5 দিনৰ বয়সৰ গুটি, এইটো 5 দিন হৈছে। যিহেতু 5 দিন হৈছে, 5 দিনত মানে গুটিখিনি গজি আহিছে। আৰু এইখিনিতে মই আৰু এটা কথা কৈ থওঁ, এতিয়া যিহেতু 5 দিনৰ গুটিও এতিয়া যিহেতু গজি উঠিছে, 5 দিনৰ ভিতৰত গুটি গজিছে। 5 দিনৰ ভিতৰত গুটি গজিছে কিহৰ কাৰণে? কাৰণ মই যেতিয়া গুটিখিনি লগাম আগদিনাখনে ৰাতিয়ে মই কি কৰোঁ, গুটিখিনি তিয়াই থওঁ। গুটিখিনি তিয়াই থৈ পেলাই ৰাতিপুৱা সময়ত তাৰপিছতহে মই গুটিখিনি লগাওঁ। তো সেইকাৰণে মোৰ মানে 5 দিনমানৰ ভিতৰতে মানে গুটিখিনি আকৌ মানে গজি উঠিছে। সেইটো কাৰণে তো কিছুমানে কি কয়, গুটি তিয়াই নথৈ পেলাই তেতিয়াও লগাই দিয়ে। তেতিয়াও লগাই দিলে কি হয় মানে গুটি গজি উঠালে মানে অকণমান মানে টাইম লাগে। তো সেইকাৰণে টাইমটো মানে বেছি লাগে। যদি গুটিটো আমি যদিহে তিয়াই পেলাই যদিহে আমি লগাওঁ, তেতিয়াহ'লে মানে অলপমান টাইম মানে আমাৰ গুটিটো মানে অলপ এডভান্স হৈ যায়। 3 দিনমান মানে আমাৰ গুটিটো এডভান্সত গজে মানে। এতিয়া মোৰ যিহেতু 5 দিন হৈছে, মাত্ৰ 5 দিনৰ ভিতৰতে গুটি গজি আপোনালোকে দেখা পাইছে। গুটি গজি বৰ্তমান এতিয়া প্ৰায় 2 ইঞ্চিমান ওখ হৈছেহি। ঠিক আছে, তো এইখিনি বস্তু আপোনালোকক মই দেখাই দিলোঁ আজি। তো ডিষ্টেঞ্চটো কিমানখিনি হয় আপোনালোকে মনত ৰাখিব। তো সিমানটো ডিষ্টেঞ্চতে গুটিখিনি লগাই যাব, তেতিয়া আপোনালোকৰ গছখিনি হয়তো মানে গ্ৰ'থটো ভাল হ'ব। তো গছটোৰ পৰা যেতিয়া মজবুত হৈ যাব ন, তাৰ ভিতৰৰ যোনটো ফলটো হ'ব, ফলটো তেতিয়া মজবুতে পাব। মেইন কনচেপ্টটো হ'ল সেইটো। আৰু যেতিয়া আপোনালোকে যি হ'ব গছজোপা যদি বেছি ওচৰা ওচৰিকৈ কৰে, তেতিয়াহ'লে মানে ফলটো মানে ইমান এটা মজবুত নহ'ব।
তাত পতনোৱা হ'ব পাৰে বা ধৰি লওক আপোনালোকে বীজটো ভালকৈ সম্পূৰ্ণ নোলাব পাৰে। তো সেনেকুৱা ধৰণৰ সমস্যাসমূহ দেখা পোৱা যায়। সেয়েহে আপোনালোকে কি কৰিব, অলপমান ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই লগাই পেলাই চাওক। বাকী যদি আপোনাৰ প্ৰথমবাৰৰ কাৰণে যদি আপোনালোকে এই খেতি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে প্ৰথমবাৰৰ কাৰণে আপোনালোকে কমকৈ কৰি চাওক আৰু মোৰ পদ্ধতি হিচাপে আপোনালোকে মানি পেলাই চাওক। যদিহে আপোনালোকে লাভ হয় লোকচান হয়, তেতিয়া আপোনালোকে নিজে অলপমান বুজি পাব। কাৰণ বস্তুটো কেনেকুৱা ধৰণৰ, এইটো বস্তু হৈছে বহুতখিনি প্ৰথম অৱস্থাত বহুতখিনি খৰচ হোৱা বস্তু। কাৰণ মই যেতিয়া গুটি কিনিছোঁ, ত' গুটিখিনিহঁতৰ প্ৰাইচটো বহুতখিনি বেছি। কাৰণ হ'লেও গুটি আমাৰ ইয়াত বৰ্তমান বেলেগত কিমান হয় সেইটো কথা মই গম নাপাওঁ, কিন্তু আমাৰ ইয়াত যিহেতু গুটিখিনি ৰেটটো আমাৰ প্ৰায় 2400মান টকা, 2400মান টকাত 4 কেজি এটা পেকেট পায়। তো মই সেনেকুৱা ধৰণৰ হাইব্ৰিড লগাইছোঁ। মানে প্ৰতিটো মানে কোম্পানী বেলেগ বেলেগ আছিলে। তো মই কিছুমান আছিলে 2350 টকা আছিলে, 2430 টকাত আনিছোঁ। এনেকৈ প্ৰায় মই তিনিটা নে 4টা কোম্পানী মানে মিলাই পেলাই মই প্ৰায় 14 বিঘা মাটি লগাইছোঁ। তো মানে গোটেইখিনিহঁতৰ পেকেটখিনিহঁত মই ৰেডি কৰি ৰাখিছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোকক পেকেটখিনিৰ বিষয়ে জনাম। আৰু ধৰি লওক কিমান টকাত কোনটো পেকেট পায়, কোনটো ভাল হ'ব, কোনটো বেয়া হ'ব, মই আপোনালোকক নেক্সট পাৰ্টতো অলপমান জনাই দিম। আৰু যিহেতু ইমানখিনি টকা বৰ্তমান খৰচ কৰিবলগীয়া হয়, তো সেইখিনি খৰচৰ ওপৰত মই কিমানখিনি খৰচ হ'ল কি নহ'ল মই 3 নম্বৰ ভিডিঅ'টোত মই ক'লে কিজানি ভাল হ'ব। কাৰণ এই ভিডিঅ'টো বেছি কৰি থাকিলে মানে বস্তুটো বেছি দীঘল হৈ গৈ থাকিব, ভিডিঅ'টো আপোনাৰ চাবলৈ কাৰণে অকণমান ব'ৰ লাগিব পাৰে। তো সেইটো কাৰণে মই বস্তুটো অলপমান পাৰ্টলৈ বনাই আছোঁ, কম সময়ত হৈ পেলাই, যাতে আপোনালোকে কম সময়তে যাতে অলপকৈ যাতে বুজিব পাৰে, সেইটো কাৰণে। তো আজি ইমানখিনিয়ে আছিলে, আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব। চেনেলত যদি প্ৰথমবাৰৰ পৰা আহিছে, চেনেলটো যদি এইটো ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ মই বিদায় লৈছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।